Respected teachers and guardians and my dear students, আজিৰ ভিডিঅ'ত আলোচনা কৰিম FLN, ECCE, Skill Based Education, Joyful Learning এই চাৰিটাৰ লগত co-related কি আছে আৰু FLN আৰু ECC ৰ ওপৰত ইমান ট্ৰেইনিং কিয় হৈ আছে এই ট্ৰেইনিংৰ ফলত কি সুবিধা হ'ব আৰু Skill Based Education আৰু Joyful Learning কি ইয়াৰ লগত কি সম্পৰ্ক আছে একচুয়ালি গণিতৰ লগত এটা জড়িত হৈ আছে তো আজি গোটেইখিনি বস্তু আলোচনা কৰিম এই ভিডিঅ'ৰ যোগেদি আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মোটামুটি কনসেপচন ক্লিয়াৰ হৈ যাব যে কিয় ইমান বাৰে ট্ৰেইনিং হৈ আছে আৰু আমি কিয় ট্ৰেইনিং ল'ব লাগিব আৰু কিহৰ ওপৰত আমি টিচিং এতিয়া দিব লাগিব সো আহক ভিডিঅ'টো আৰম্ভ কৰো লেটস ষ্টাৰ্ট দা ভিডিঅ' ক্লাছ ফাৰ্ষ্টত আলোচনা কৰি লও ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ইয়াৰ ওপৰত এটো কি আৰু এটো কিহৰ ওপৰত মানে এটো টপিকটো বিস্তাৰিত হৈ আছে এটো আলোচনা কৰি লও ECCE প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা ECC বলে জন্মৰ পৰা 8 বছৰ বয়সলৈকে শিশুৰ যত্ন আৰু শিক্ষাক বুজায় যি আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা শিক্ষণ অভিজ্ঞতাকে সামৰি লয় ECCE শিশুৰ জ্ঞানমূলক সামাজিক আৱেগিক আৰু শাৰীৰিক বিকাশৰ ভেটি স্থাপন কৰে ভৱিষ্যতৰ শৈক্ষিক সফলতা আৰু আজীৱন শিক্ষণৰ বাবে তেওঁলোকক প্ৰস্তুত কৰে ECCৰ মূল উপাদানসমূহ কি ইত্যাদি আপোনালোকে ট্ৰেইনিংত কিন্তু পাই আহিছে বা পাই আছে এইবোৰ হৈছে ECCৰ মূল উপাদানসমূহ নাম্বাৰ 1 হৈছে যত্ন ল'ব লাগিব লালন পালন কৰা পৰিৱেশৰ ব্যৱস্থা কৰা শাৰীৰিক আৰু আৱেগিক সুস্থতাক প্ৰসাৰ কৰা 2 নম্বৰ কাৰণ আছে শিক্ষাটো লাগিবই খেলাধুলা অম্বেষণ আৰু পাৰস্পৰিক কাৰ্যকলাপৰ জৰিয়তে শিক্ষণক লালন পালন কৰা হয় এই বস্তুবিলাক মেথডৰ জৰিয়তে শিক্ষা দিব লাগিব নেক্সট আছে স্বাস্থ্য সেৱা পুষ্টি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পদ্ধতিৰ সুবিধা নিশ্চিত কৰা স্বাস্থ্যৰ লগত এই বস্তুবিলাক জড়িত হৈ আছে আৰু এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখা নেক্সট আছে সুৰক্ষা দিব লাগিব শিশুক ক্ষতি নিৰ্যাতন আৰু অৱহেলাৰ পৰা ৰক্ষা কৰিব লাগিব যাতে তাৰ মনোবল ভাঙি নাযায় যদি একবাৰ কোনো শিশুৰ মনোবল ভাঙি যায় তেনেহ'লে তাৰ মনোবল জোৰা লগাওতে বহুত সময় লাগে আৰু তেওঁ ভাবে যে মই আৰু নোৱাৰিম এতিয়া চাম আমি ECCৰ সুবিধাসমূহ নম্বৰ 1 আছে জ্ঞান বিকাশৰ উন্নতি ECCৰ পৰা জ্ঞান বিকাশৰ উন্নতি হ'ব সামাজিক আৰু আৱেগিক দক্ষতা বৃদ্ধি পাব শৈক্ষিক উন্নত প্ৰদৰ্শন কৰিব পাৰিব নিয়োগযোগ্যতা আৰু উৎপাদনশীলতা বৃদ্ধি হ'ব দৰিদ্ৰতা আৰু বৈষম্য হ্ৰাস পাব ECCৰ কৌশলসমূহ কি আছে চাই লও আন্তৰ্জাতিক পদক্ষেপসমূহ ECCৰ কৌশলসমূহ চাই লও পিতৃ মাতৃৰ জড়িততা আৰু সমৰ্থন লাগিব নেক্সট আছে শিক্ষক প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ কৰিব লাগিব শিক্ষকজনৰ সামৰ্থ্য বিকাশ হ'ব লাগিব পাঠ্যক্ৰমৰ বিকাশ আৰু ৰূপায়ণ হ'ব লাগিব মই এই কথাটো বাৰে কৈ আছো পাঠ্যক্ৰমটো বিকাশ আৰু ৰূপায়ণ হ'ব লাগিব বাৰে নেক্সট আছে নাটক ভিত্তিক শিক্ষণ আৰু অম্বেষণ হ'ব লাগিব হয় ড্ৰামা টিচিং হ'ব লাগিব নেক্সট আছে সম্প্ৰদায়ৰ সংযোগ আৰু অংশীদাৰিত্ব যিমান মানুহ আছে আশেপাশে সকলোখিনি দায়িত্ব ল'ব লাগিব সংযোগ হ'ব লাগিব আৰু দায়িত্বও ল'ব লাগিব ECCৰ ওপৰত আন্তৰ্জাতিক পদক্ষেপ কি হৈছে ইউনেস্কোৰ প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা কাৰ্যসূচী গ্ৰহণ কৰিছে নেক্সট আছে ইউনিচেফৰ প্ৰাথমিক শিশু বিকাশ কাৰ্যসূচী এইটো গ্ৰহণ কৰিছে নেক্সট আছে বিশ্ব বেংকৰ প্ৰাথমিক শিশু বিকাশক বিনিয়োগ কৰিছে ৰাষ্ট্ৰীয় পদক্ষেপ আছে এইটো হৈছে ইণ্টাৰনেশ্যনেল পদক্ষেপসমূহ আৰু এইটো হৈছে নেশ্যনেল পদক্ষেপসমূহ যেটো ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছে এক নম্বৰ হৈছে প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা ৰাষ্ট্ৰীয় নীতি 2015 পৰা এটো আৰম্ভ হৈছে আৰু কিশোৰী শক্তি যোজনা KSY তাৰপিছত আছে অংগনবাড়ী সেৱা ইয়াও হয়তো বৰ্তমান কাৰ্যকৰী হৈ আছে নেক্সট আছে শিশুৰ সামগ্ৰিক বিকাশৰ বাবে ECCE অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ সুবিধা পৰিয়াল সম্প্ৰদায় আৰু সামগ্ৰিকভাৱে সমাজলৈ বিস্তৃত কৰিছে বা বিস্তৃত হৈ আছে নেক্সট হৈছে আমাৰ FLN টু কি বস্তু FLN ৰ ওপৰত আপোনালোকে জানে ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমেৰেসি ইয়াৰ ওপৰত
এইটো কি বস্তু, ইয়াৰ ওপৰত কিয় ইমান বাৰে বাৰে ট্ৰেইনিং হৈছে এইটো আলোচনা কৰি লওঁ। FLNৰ অৰ্থ আমি জানোৱেই, তথাপি শুনি লওঁ। FLNৰ অৰ্থ হ'ল ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি। ইয়াৰ দ্বাৰা শিশুৱে স্কুল আৰু ইয়াৰ বাহিৰত সফল হ'বলৈ পঢ়া লিখা গণিতত গঢ়ি তুলিবলগীয়া মৌলিক দক্ষতা আৰু জ্ঞানক বুজোৱা হয়। মৌলিক সাক্ষৰতাৰ ভিতৰত আছে ধ্বনিগত সজাগতা মানে ফনেমছ, ধ্বনি বিজ্ঞান ফনেটিক্স, ডিকোডিং আছে চিনাক্তকৰণ, সাৱলীলতা শুদ্ধকৈ ক'ব পৰা, শব্দ ভাণ্ডাৰ শিকিব লাগিব আৰু বোধগম্যতা মানে বুজিব লাগিব। এতিয়া ফাউণ্ডেশ্যনেল নিউমেৰেচিৰ ভিতৰত কি আছে চাওক। সংখ্যা জ্ঞান থাকিব লাগিব, স্থানাংক যেটো আছে সেইটো জানিব লাগিব, যোগ জানিব লাগিব, বিয়োগ জানিব লাগিব, পূৰণ জানিব লাগিব মানে গুণন জানিব লাগিব, লগতে বিভাগ জানিব লাগিব, তাৰপিছত ভগ্নাংশ জানিব লাগিব আৰু দশমিক জানিব লাগিব। FLNৰ মিছনৰ লক্ষ্য হৈছে যে সকলো শিশুৱে তৃতীয় শ্ৰেণীৰ শেষৰ ফালে এই অত্যাৱশ্যকীয় দক্ষতাসমূহ আহৰণ কৰাটো নিশ্চিত কৰা, ভৱিষ্যতৰ শৈক্ষিক সফলতা আৰু আজীৱন শিক্ষণৰ ভেটি স্থাপন কৰা ইয়াৰ লক্ষ্য। চাওক, এই অভিযানত উপনীত হ'বলৈ কিছুমান মূল কৌশলৰ প্ৰয়োজনো আছে। সেইবোৰ হ'ল শিক্ষক প্ৰশিক্ষণ আৰু সহায়, টিচাৰ ট্ৰেইনিং যে বাৰে বাৰে আপোনালোকে দি আছে এইটো লাগিবই আৰু এই টিচাৰসকলক সহায় কৰিব লাগিব। নেক্সট আছে পাঠ্যক্ৰম বিকাশ আৰু প্ৰান্তিকৰণ। পাঠ্যক্ৰম যিটো কাৰিকুলাম আছে সেইটো বিকাশ কৰিব লাগিব, ডেভেলপ কৰিব লাগিব আৰু সংক্ষিপ্ত কৰিব লাগিব। নেক্সট আছে কি মূল্যায়ন আৰু মতামত। হয়, মাজে মাজে মূল্যায়ন কৰিব লাগিব আৰু সকলোৰে মতামত ল'ব লাগিব। চাওক, অভিভাৱকৰ জড়িততা আৰু নিয়োজিততা কৰিব লাগিব। আপোনালোকে জানে আজিকালি অভিভাৱক মানে গাৰ্ডিয়ান কিন্তু শিক্ষক স্কুলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। তাৰপিছত সম্পদ আবণ্টন আৰু ব্যৱহাৰ, মৌলিক সাক্ষৰতা আৰু সংখ্যা বিজ্ঞানৰ ওপৰত গুৰুত্ব দি আমি শিশুসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা অৰ্জন কৰিবলৈ শক্তিশালী কৰিব পাৰোঁ আৰু এই ভৱিষ্যতৰ শিক্ষণৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব পাৰোঁ। তো ECC আৰু FLNৰ পৰা এইখিনি আমি ডেফিনিশ্যন বা এইটো উদ্দেশ্য ইত্যাদি আলোচনা কৰাৰ পিছত এইটো গম পালোঁ যে ECC আৰু FLNৰ ওপৰত আৰু ট্ৰেইনিঙৰ প্ৰয়োজন আছে। সেইকাৰণে বাৰে বাৰে ট্ৰেইনিংবিলাক হৈ থাকে, কাৰণ ইয়াৰ একটা বিশাল কোৰ্চ। তাৰপিছত আছে স্কিল বেছড এডুকেশ্যন। স্কিল বেছড এডুকেশ্যন কি আৰু এইটোৰ লগত গোটেইকেইটাৰ সম্পৰ্ক কি আৰু এইটোৰ ওপৰত বেনিফিট কি হ'ব ছাত্ৰ ছাত্ৰীসকলে, ইয়াক আলোচনা কৰি লওঁ। স্কিল বেছড এডুকেশ্যনটো চাই লওঁ, এইটো বহুত ইম্পৰ্টেণ্ট, ট্ৰেইনিঙত আপোনালোকে সদায় পাই থাকে। স্কিল বেছড এডুকেশ্যন, দক্ষতাভিত্তিক শিক্ষাই কেৱল তাত্ত্বিক জ্ঞান প্ৰদান কৰাতকৈ ছাত্ৰ ছাত্ৰীৰ নিৰ্দিষ্ট ক্ষমতা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিৰ্বাচিত কেৰিয়াৰত সফল হ'বলৈ ব্যৱহাৰিক দক্ষতা জ্ঞান আৰু মনোভাৱেৰে সজ্জিত কৰা হয়। এইটো হৈছে স্কিল বেছড এডুকেশ্যন। স্কিল বেছড এডুকেশ্যন মানে দক্ষতাভিত্তিক শিক্ষাৰ মূল দিশসমূহ কি কি, কোন দিশত এইটো কাম কৰে। 1 নম্বৰ হৈছে দক্ষতাভিত্তিক শিক্ষণ নিৰ্দিষ্ট দক্ষতা আৰু দক্ষতা আয়ত্ত কৰাত গুৰুত্ব আৰোপ কৰে। 2 নম্বৰ হৈছে ব্যৱহাৰিক প্ৰশিক্ষণ, যেটা আমি প্ৰেক্টিকেল কওঁ, হাতৰ অভিজ্ঞতা আৰু বাস্তৱ জগতৰ প্ৰয়োগত গুৰুত্ব আৰোপ কৰে। নেক্সট আছে 3 নম্বৰ উদ্যোগ অংশীদাৰিত্ব, উদ্যোগসমূহৰ সৈতে সহযোগিতা কৰি প্ৰাসংগিক প্ৰশিক্ষণ আৰু চাকৰিৰ প্ৰস্তুতি প্ৰদান কৰে। নম্বৰ 4 মূল্যায়ন আৰু মতামত ল'ব লাগিব, দক্ষতা বৃদ্ধিৰ বাবে নিয়মীয়া মূল্যায়ন আৰু মতামত ল'ব লাগিব, ফিডবেক যিটো কোৱা হয়। নেক্সট আছে নমনীয় আৰু অভিযোজন ক্ষমতা, দ্ৰুত গতিত পৰিৱৰ্তিত চাকৰিৰ বজাৰত আজীৱন শিক্ষণ আৰু অভিযোজন ক্ষমতাক উৎসাহিত কৰে। দক্ষতাভিত্তিক শিক্ষাৰ সুবিধাসমূহ, স্কিল বেছড এডুকেশ্যনৰ সুবিধা কি আছে। 1 নম্বৰ হৈছে চাকৰিৰ প্ৰস্তুতিটো শিক্ষাৰ সময়তে সি লৈ লয়, ছাত্ৰ ছাত্ৰীক কৰ্মশক্তিত তাৎক্ষণিক প্ৰৱেশৰ বাবে প্ৰস্তুত কৰি লয় আগতেই। এনেকুৱা নহয় যে পাছ কৰাৰ পিছত চাকৰিৰ প্ৰস্তুতি লয়, এইটো চাকৰিৰ প্ৰস্তুতিটো পঢ়াৰ সময়তে লৈ লয়।
নিয়োগযোগ্যতা বৃদ্ধি, চাহিদা অনুসৰি দক্ষতা বিকাশ কৰে, চাকৰিৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ পৰা স্কিল বেছড এডুকেশ্যন দিলে কোনোবাই ইয়াৰ পৰা জব ক্ৰিয়েটৰ নিৰ্বাচিত হ'ব পাৰে, মানে চাকৰি সি নিজে নলৈ মানুহক দিব পাৰে। নেক্সট আছে উন্নত ধৰি ৰখা, আকৰ্ষণীয় হাতে কামে শিক্ষণে ছাত্ৰৰ প্ৰেৰণা আৰু ধৰি ৰখা বৃদ্ধি কৰে। উদ্যোগৰ উন্নত প্ৰান্তিকৰণ, ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে প্ৰাসংগিক দক্ষতা আৰু থকাটো নিশ্চিত কৰে। যেটা আগত আলোচনা কৰিলোঁ যে ইয়াৰ পৰা কোনোবাই স্কিল বেছড এডুকেশ্যন হ'লে মানে আপোনাক সেই ছাত্ৰজন বা ছাত্ৰীজন 500ৰ পৰা 1000 মানুহক চাকৰি দিব পাৰে, এনেকুৱা স্কিলত থাকিব পাৰে বা আছে অৱশ্য। নেক্সট আছে প্ৰতিযোগিতামূলক সুবিধা, দক্ষ কৰ্মশক্তিৰ পোষকতা কৰে, অৰ্থনৈতিক বৃদ্ধি আৰু প্ৰতিযোগিতামূলক ক্ষমতাক আগুৱাই লৈ যায়। এইটো অৱশ্য হয়, কম্পিটিটিভ এক্সাম বা কম্পিটিশ্যন যেনেকুৱা মাৰ্কেট যেনেকুৱা কম্পিটিশ্যন, সেই কম্পিটিশ্যনত তেওঁলোকক ভাগ ল'বলৈ বা তাৰ পৰা জিকি আহিবলৈ, অংশগ্ৰহণ কৰিবলৈ ইত্যাদি ক্ষেত্ৰত এইটো আগভাগ লয়। দক্ষতা ভিত্তিক শিক্ষাৰ উদাহৰণটো চাই লওঁ। এক্সাম্পল, বৃত্তিমূলক প্ৰশিক্ষণ, নিৰ্দিষ্ট বাণিজ্যিক বা কাৰিকৰী দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, আগতে পৰা বিজনেছ মাইণ্ডেড হৈ যায়। তাৰপিছত এপ্ৰেণ্টিছশ্বপ, আনুষ্ঠানিক শিক্ষাৰ সৈতে চাকৰিৰ সময়ত প্ৰশিক্ষণৰ সংমিশ্ৰণ ঘটায়। যাৰ চাকৰি কৰাৰ ইচ্ছা আছে তেওঁৰ যিটো প্ৰশিক্ষণ মানে ট্ৰেইনিং সেইটো আগতে পাই যায়। তাৰপিছত প্ৰমাণীকৰণ হৈছে কি, নিৰ্দিষ্ট দক্ষতাত বিশেষ প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। দক্ষতা ভিত্তিক প্ৰমাণপত্ৰ শিক্ষাৰ্থীৰ নিৰ্দিষ্ট দক্ষতা যেনে IT বা ডিজিটেল বিপণনৰ আয়ত্তকৰণৰ স্বীকৃতি দিয়ে। এইবিলাক অৱশ্যই দিয়ে, এইবিলাক আৰু আপোনালোকে জানে। উদ্যোগিকতা শিক্ষা, ব্যৱসায় আৰম্ভ আৰু চলোৱাৰ দক্ষতা বিকাশ কৰে, যেটা আগত আলোচনা কৰিলোঁ। জব ক্ৰিয়েটৰসকলে এইটো আৰম্ভ কৰিব, আৰু এইটো আগতে যদি স্কুল লেভেলত বা কলেজ লেভেলতে পাই যায় তাহলে নতুনকৈ শিকাৰ প্ৰয়োজন নপৰে। স্কিল বেছড এডুকেশ্যনৰ ভাৰতৰ কি পদক্ষেপ লৈছে? প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা PMKVY, ৰাষ্ট্ৰীয় দক্ষতা বিকাশৰ কাৰ্যসূচী এইটো গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযান 2022 চনৰ ভিতৰত 40 কোটি ভাৰতীয়ক দক্ষতা প্ৰদান কৰাৰ লক্ষ্য হৈছে, যাতে নিজৰ দক্ষতা বুজি পায় আৰু কি। তাৰপিছত স্কিল ইণ্ডিয়া, বৃত্তিমূলক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। স্কিল ইণ্ডিয়া নাম আপোনালোকে শুনিছে, স্কিল ইণ্ডিয়া মিছন। আধুনিক কৰ্মশক্তিৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰা, অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হোৱা, উদ্যোগৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে দক্ষতা ভিত্তিক শিক্ষা অতি প্ৰয়োজন হয়। যাৰ যিটো দক্ষতা সেই বেষ্ট অনুযায়ী যদি চাৰ্টিফিকেটো প্ৰদান কৰা হয় তেতিয়াহ'লে ডাইৰেক্ট গৈ সেই ডিপাৰ্টমেণ্টত বা সেই পোষ্টতে মানুহজন অতি দক্ষ এজন মানুহ পাব সেই ডিপাৰ্টমেণ্টত। তো শেষৰ টপিকটো আছে জয়ফুল লাৰ্ণিং। জয়ফুল লাৰ্ণিংটো কিয় দৰকাৰ, ইয়াৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে কিমান উপকাৰ হ'ব আৰু একচুৱেলি কিহৰ কাৰণে এইটো প্ৰয়োজন হৈ পৰিছে আজিকালি, ইয়াক আলোচনা কৰিম। জয়ফুল লাৰ্ণিং বা আনন্দময় শিক্ষণ। আনন্দময় শিক্ষণ হৈছে শিক্ষাৰ এনে এক পদ্ধতি যিয়ে শিক্ষণ প্ৰক্ৰিয়াত সুখ, নিয়োজিততা আৰু আনন্দৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই শিশুকেন্দ্ৰিক পদ্ধতি যিয়ে শিক্ষণ, সৃষ্টিশীলতা আৰু কৌতূহলৰ প্ৰতি প্ৰেমক লালন পালন কৰে। এইটোতো আনন্দময় জয়ফুল লাৰ্ণিং আপোনালোকে হয়তো বহুত দিনৰ পৰা কৰি আছে। জয়ফুল লাৰ্ণিং যাতে শিক্ষাৰ ক্ষেত্ৰত যিকোনো বস্তু শিকাৰ সময়ত তেখেতে আনন্দ মনেৰে সেইটো শিকি লয়। জয়ফুল লাৰ্ণিঙৰ মূল উপাদানসমূহ কি আছে? বহুতকেইটা জয়ফুল লাৰ্ণিঙৰ উপাদান আছে, সেইবিলাক চাই লওঁ। খেল ভিত্তিক শিক্ষণ, খেলা ধূলাৰ মাজতে খেলা-ধূলা, অন্বেষণ আৰু আৱিষ্কাৰৰ জৰিয়তে শিক্ষণ কৰিব পাৰোঁ। ছাত্ৰকেন্দ্ৰিক শিক্ষা, ব্যক্তিগত আগ্ৰহ, প্ৰয়োজন আৰু গতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। নেক্সট আছে অনুসন্ধান ভিত্তিক শিক্ষণ, প্ৰশ্ন কৰা, সমালোচনাত্মক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ বাবে উৎসাহিত কৰা। এই প্ৰশ্ন কৰিব লাগিব, তাৰমানে আপুনি কিবা এটা বুজাই আছে, ছাত্ৰজনে বুজা নাপালেও প্ৰশ্ন নকৰে, এনেকুৱা হ'ব নালাগে। প্ৰশ্ন কৰিব লাগিব, সমালোচনা চিন্তাধাৰা থাকিব লাগিব, সমস্যা সমাধানৰ উৎসাহিত কৰিব লাগিব, যিকোনো এটা প্ৰব্লেম ছল্ভ কৰিব পাৰে। নেক্সট আছে বাস্তৱ জগতৰ সংযোগ,
শিক্ষণক দৈনন্দিন জীৱনৰ বাবে প্ৰাসংগিক আৰু প্ৰযোজ্য কৰি তোলে। ইতিবাচক সম্পৰ্ক শিক্ষক সমনীয়া আৰু শিক্ষাৰ্থীৰ মাজত শক্তিশালী বন্ধন গঢ়ি তোলে। হয়, যিমান প্ৰশ্ন কৰিব আপোনাৰ লগত তাৰ ফ্ৰেণ্ডশ্বিপ ভাৱ অনুভৱ হৈ যাব। নেক্সট আছে 6 নম্বৰ আৱেগিক বুদ্ধিমত্তা আত্মসচেতনতা সহানুভূতি আৰু সামাজিক দক্ষতা শিকায়। এইটো শিকাবই ডেফিনেটলি গোটেইখিনি বস্তু চাৰিওফালে যেটো কোৱা হয় অল ৰাউণ্ড ডেভেলপমেণ্ট সেইটো হৈ যাব। সৃষ্টিশীলতা আৰু কল্পনা শক্তি বৃদ্ধি কৰিব। কলাত্মক প্ৰকাশ উদ্ভাৱন আৰু ঔদ্যোগিকৰণক লাভান্বিত কৰিব। এইটো হ'ব, এইটো ডেফিনেটলি হ'ব এইটো কৰিলে। নেক্সট আছে 8 নম্বৰ সমালোচনা সহায় মতামত বুদ্ধি বৃদ্ধি প্ৰচেষ্টা আৰু অগ্ৰগতিৰ বাবে উৎসাহিত কৰে। নেক্সট আছে নমনীয় আৰু পছন্দ স্বায়ত্তশাসন প্ৰদান কৰে যাৰ ফলত শিক্ষাৰ্থীসকলে মালিকীসত্ব ল'ব পাৰে। গুড। নেক্সট আছে সফলতা উদযাপন শিক্ষাৰ্থীৰ কৃতিত্বক স্বীকৃতি আৰু উদযাপন কৰা হয়। যেনেকৈ সংবৰ্ধনা অনুষ্ঠান পাতি শিক্ষাৰ্থীক এইটো দিয়া হ'ব, ঠিক তেনেকুৱা ধৰণৰ সফলতা উদযাপন কৰিব লাগে। আনন্দময় শিক্ষণৰ সুবিধাসমূহ বৰ্ধিত নিয়োজিততা শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত আৰু উৎসাহিত কৰি তুলিব। এইটোহে তাৰপিছত শৈক্ষিক প্ৰদৰ্শন উন্নত হ'ব। আনন্দময় শিক্ষণে উন্নত গ্ৰেড আৰু ৰিটেনশ্যনৰ সূচনা কৰে। ডেফিনেটলি কৰে এইটো। তাৰপিছতে সৃষ্টিশীলতা আৰু সমালোচনাত্মক চিন্তাধাৰা বিকাশ। এইটো অলপ আগতে ক'লোঁ, সমালোচনা শিকিব লাগিব। একবিংশ শতিকাৰ বাবে প্ৰয়োজনীয় দক্ষতা। আপুনি যদি কাৰোবাক সমালোচনা নকৰে তেওঁ ভালকৈ কাম নকৰিবও পাৰে, এনেকুৱা ধৰণৰ আৰু কি। নেক্সট আছে 4 নম্বৰ আৱেগিক সুস্থতা বৃদ্ধি কৰে। সুখ আৰু আত্মসচেতনতা আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰে। ডেফিনেটলি কৰে। আৱেগিক সুস্থতা বৃদ্ধি কৰে। যদি আপোনাৰ ভিতৰত কিবা আৱেগ মানে ৰৈ যায় তেনেহ'লে কিন্তু আপুনি নেক্সটত সেই আৱেগৰ বশৱৰ্তী হৈ কামটো ভুল কৰিব পাৰে। ইতিবাচক সম্পৰ্ক গঢ়ি তোলে শিক্ষাৰ্থী আৰু শিক্ষকক আৰু সমনীয়াৰ মাজত শক্তিশালী বন্ধন হিচাপে গঢ়ি তোলে। এই ইতিবাচক সম্পৰ্ক গঢ়ি তোলাকে এই জয়ফুল লাৰ্ণিঙৰ সহায়ত কৰি তোলে। আনন্দময় শিক্ষণক প্ৰসাৰিত কৰাৰ বাবে কৌশলসমূহ কি আমি কৌশল অৱলম্বন কৰিব পাৰোঁ। ইয়াক মজাদাৰ কৰক। গেম চিমুলেশ্যন আৰু হাতৰ কাম কাজ অন্তৰ্ভুক্ত কৰক। ডেফিনেটলি কৰিব লাগে। কৌতূহলক উৎসাহিত কৰা মুকলি প্ৰশ্ন সুধিব লাগিব। যেনেকৈ মই আগতে ক'লোঁ কৌতূহলৰ জুই জ্বলাব মানে আগ্ৰহ। কৌতূহল মানে হৈছে আগ্ৰহ ইচ্ছা প্ৰকাশ এইবিলাক মানে বৃদ্ধি কৰিব লাগিব। গল্প কোৱাৰ ব্যৱহাৰ আখ্যান আৰু বাস্তৱ জীৱনৰ উদাহৰণৰ জৰিয়তে শিক্ষাৰ্থীক জড়িত কৰা হয়। যিকোনো টপিকৰ লগত বাস্তৱ জীৱনৰ উদাহৰণ দিবলৈ চেষ্টা কৰিব লাগে। নেক্সট আছে বৃদ্ধিৰ মানসিকতাক লালন পালন কৰা প্ৰচেষ্টা অগ্ৰগতি আৰু বিফলতাৰ পৰা শিকিবলৈ গুৰুত্ব দিয়া হয়। বিফলতা হ'বই পাৰে, তাৰ পৰা আৰু নতুনকৈ কেনেকৈ আমি এইটো কৰিব পাৰোঁ সেই পদ্ধতি অৱলম্বন কৰা। নেক্সট আছে এটা সহায়ক পৰিৱেশৰ সৃষ্টি কৰা হয়। অন্তৰ্ভুক্তি সুৰক্ষা আৰু সন্মান নিশ্চিত কৰা যাতে এটা সহায়ৰ পৰিৱেশ সৃষ্টি হয়। ইজনে সিজনক সহায় কৰে। প্ৰতিজনৰ মনত যাতে এই বিদ্বেষ ইত্যাদি ভাৱ নাথাকে, সহায় কৰিব পাৰে তেনেকৈ এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব। ভাৰতীয় পদক্ষেপসমূহ ইয়াৰ ওপৰত জয়ফুল লাৰ্ণিঙৰ ওপৰত ভাৰতে কি পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতীয় পদক্ষেপসমূহ ভাৰতীয় বিদ্যা ভৱনৰ শিক্ষণৰ আনন্দ অনুষ্ঠান এইটো কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 আনন্দময় শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ডেফিনেটলি দিয়া হৈছে, এইটো অৱশ্যে আপোনালোকে জানে। NEP 2020 কাৰণে এটা যদি প্ৰচণ্ড ডাঙৰ ভিডিঅ' হয় তথাপি শেষ নহ'ব। ইয়াৰ ওপৰত মই আলোচনা কৰিছোঁ অৱশ্য। সৰ্বশিক্ষা অভিযান মিছন সৰ্বশিক্ষা অভিযানে সৰ্বাংগীন শিশুকেন্দ্ৰিক শিক্ষাৰ প্ৰসাৰ ঘটায়। সৰ্বশিক্ষা অভিযান মিছন মানেই হৈছে এতিয়া বৰ্তমান সমগ্ৰ শিক্ষা অভিযান মিছন গোটেইখিনি যিমান ষ্টুডেণ্ট আছে ইভেন কি হেণ্ডিকেপ ষ্টুডেণ্টক সাঙুৰি লয়। তাৰপিছত শিক্ষণ সৃষ্টিশীলতা আৰু সমালোচনাত্মক চিন্তাধাৰাৰ প্ৰতি প্ৰেম গঢ়ি তোলাৰ বাবে আনন্দময় শিক্ষণ অতি প্ৰয়োজনীয় হয়। ডেফিনেটলি প্ৰয়োজনীয়, এইটো আপোনালোকে জানে। শিক্ষকসকলৰ বাবে আনন্দৰ অভিজ্ঞতা হিচাপে গঢ়ি তোলাৰ সময়। শিক্ষা যে প্ৰতিজন মানুহৰ ইচ এণ্ড এভৰি পাৰ্চন এডুকেশ্যনটো যে বৰ নিডি হৈ আছে সকলো মানুহৰ ক্ষেত্ৰত, এইটো সৃষ্টি কৰিব লাগিব
আৰু এই চিন্তাধাৰাৰ বিকাশো কৰাব লাগিব। সো রেসপেক্টেড ভিউয়ার্স, আজি এই 4টা টপিক আলোচনা কৰিলোঁ। এই 4টা টপিকৰ পৰাই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত বহুত কোশ্চিন আহিব। আপোনালোকে নেক্সট ভিডিঅ'ত আপোনালোকক মই এই 4টা টপিকৰ ওপৰত কোশ্চিন এনসাৰ সিৰিজ বনাই ভিডিঅ'